গাইজ ডি বয়েজ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনালোঁ। তো গাইজ কথাটো হ'ল যে 15 তাৰিখত আমাৰ অসমত গোটেই ভাৰততে হয়নি হয়, কিন্তু আমাৰ অসমত 15 তাৰিখৰ পৰা ফাইনেল এক্সাম চলি আছে। বহুতৰে মেট্ৰিক হাই ছেকেণ্ডাৰী এইবোৰ 15 তাৰিখৰ পৰা চলি আছে। তো গাইজ মই 15 তাৰিখ এইকেইদিন আৰু ভিডিঅ' ইউটিউবত আপলোড কৰিব নোৱাৰিম। আৰু এটা কথা হ'ল যে তো মোৰ অলপ অসুবিধা হৈছে কি যে গোটেই অসমীয়াটো কম নকম এনেকুৱা অৱস্থা হৈছে। তো মই ভাবিছোঁ যে হিন্দী এছামিজ এই দুটা মই লেংগুৱেজৰে মই ব্লগটো বনাম বুলি মই ভাবি আছোঁ আৰু কি। তো সেইটো ঠিক হয় বা নহয় বুলি আপোনালোকে কমেণ্ট কৰি ক'ব কোনটো ভাল হয় কোনটো নহয়। তো ওচৰত তাৰমানে অলপ প্ৰগ্ৰাম চলি আছে, তো তথাপিও আজি ব্লগ নবনাওঁ, কাৰণ যিয়ে নহওক আজিৰ পৰা আৰু ব্লগ নবনাওঁ। তো আপোনালোকে যদিও ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। তো মই বৰ্তমান পঢ়িব বহিছোঁ, তো ভাবিলোঁ যে অলপ কিবা এটা কৈ দিওঁ। আৰু যিটো গুৰুত্বপূৰ্ণ কথাটো হৈছে যে পৰীক্ষাৰ কথাটো মই ভিডিঅ' আপলোডৰ কথাটো এইটো নহয়, এইটো মই অলপ মনৰ পৰা কৰিব। তো মই যিটো কথা ক'ম বুলি ব্লগটো ষ্টাৰ্ট কৰিছোঁ, এই কথাটো হ'ল যে আজি নহয়, আজি 3 দিন ধৰি মোৰ মনত এটা কথা চলি আছে যে মই কিহেৰে ব্লগ বনাম, হিন্দীৰে বনাম না না অসমীয়াৰে বনাম। তো মই ভাবিছোঁ যে মই অসমীয়াৰে বনাম আৰু হিন্দীৰেও বনাম। তো যিয়ে নহওক, হিন্দীৰে কিবা যদি ভুল চুল হয় বা অসমীয়াৰে কিবা যদি ভুল চুল হয় তো ক্ষমা কৰি দিব। তো মই আচলতে বেংগলী কওঁ আৰু কি। তো মোৰ নামটো ক'ব নালাগে আচলতে, নকওঁ। তো তো এনেকুৱা আৰু মোৰ ৰিলিজন হৈছে আপোনাৰ মুছলিম আৰু কেটেগৰীটো হৈছে জেনেৰেল। তো মই অসম চিৰাং ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰোঁ। তো যিয়ে নহওক, মই আচলতে ব্লগ বনাম, কিন্তু গাঁৱৰে ব্লগ বনাম। তো কথাটোতো এয়া যে অলপ হিন্দী থাকিব, অলপ অসমীয়া থাকিব, দুয়োটা ভাষাৰে মই ভিডিঅ'বিলাক বনাই যাম। তো ভাল লাগিলে, আপোনালোকৰ যদি মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আমি এতিয়া পঢ়িব লাগিব। মই আচলতে পঢ়ি আছোঁ, তো ভাবিলোঁ যে মোবাইলটোতো ওচৰত আছিল, তো ভাবিলোঁ যে ভিডিঅ'টো বনাই দিওঁ। তো মই চাওক পঢ়ি আছোঁ, এখন দোকানত পঢ়ি আছোঁ। তো মই আচলতে হাই ছেকেণ্ডেৰী ফাইনেল দিম এবাৰ। আপোনালোকে ছাপোৰ্ট কৰি থাকিব, যাতে অলপ ভগৱানৰ ওচৰত দোৱা কৰিব যাতে মই পাছ নকৰোঁ, আচলতে ফেইলে কৰিম। ফেইল কৰিলেও ভিডিঅ' বনাম, পাছ কৰিলেও ভিডিঅ' বনাম। আপোনালোকৰ সকলোতে লাভে আছে। তো এতিয়া গাইজ বলক আমি এতিয়া বেলেগ ঠাইলৈ ফুৰিবলৈ যাওঁ, আৰু আপোনালোকক এটা বস্তু দেখাম, বস্তু নহয় গছ দেখাম, চাব আপোনালোকে। তো মই আছোঁ এতিয়া শুই। তো আজি নাযাওঁ, কালি পুৱাত যাম। মানে গাইজ আজি বম ভিডিঅ' হ'ব, আজি নহয় কালি গাইজ বম ভিডিঅ' হ'ব। তো আপোনালোকে চাই থাকক। আপোনালোকে হ'ব নালাগে, মই অকলে হ'ম, আপোনালোকে হ'ব নালাগে। চ' ভিডিঅ'টো চাই থাকক আপোনালোকে। বলক আমি হৈ যাম। Let me stay with you. You're not, can you? Just one night.
গাইজ আমি পথাৰৰ একেবাৰে মাজত আহিছোঁ। তো কথাটো হ'ল যে এইটোৱে মোৰ লাষ্ট ভিডিঅ' হ'ব, ইউটিউবত আপলোড কৰিম। সানডে কৰিম, কালি সানডে হয়, কালি কৰি দিম। তো এটা কথা কি যে অকল এটা পথাৰত অকল এটা গছ আছে, চাব আপোনালোকে। গছডাল মই দেখাই আছোঁ, কি গছ কয় আপোনালোকে কমেণ্টত কৈ দিব। তো মই নাজানো। তো আহিছোঁ, বেছি দূৰ নাই। আমি গছৰ তাতে আহি গৈছোঁ। অলপ বতাহ মাৰি আছে, অকল পথাৰৰ মাজত অকল এটা গছে আছে। তো এইখন এই গছটো ছাগলৰ পোৱালি চাওক, বহুত আৰাম কৰি আছে গাইছ। কিছ কৰিব আপোনালোকক গাইজ, কিছ কৰিব। তো গাইজ এইখনেই আছিল বম ভিডিঅ'। তো গাইজ আৰু মোৰ এইখনেই লাষ্ট ভিডিঅ' হয়। এইকেইদিনমান ভিডিঅ' নাচাৰো, আপোনালোকে কৈছোৱে। তো ছাবস্ক্ৰাইব কৰিব। তো নেক্সট ভিডিঅ' में मिलते हैं।